তোমাৰ ইউটিউব চেয়াৰ কৰা লাভ নাই সকলোকে স্বাগতম জনাই আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি ট্ৰপিকটো অলপমান বেলেগ হ'বলৈ যায় আছে আজি অলপ ছবি তবি দেখাওঁ আৰু আপোনালোকে যাতে ছবি তবি অলপ ছবি তবি আঁকো আৰু সিমান নহয় আৰু তথাপিও অলপমান আঁকো সেইখিনি আপোনালোকে ছবি এনে চাওক আপোনালোকে অলপ ভাল লাগে যদি আৰু এখন মানে লাষ্টৰ লৈকে পূৰা চাবচোন কি ধুনীয়াকৈ ৰেডি আৰু গম পাব আৰু কেনেকুৱা ধৰণৰ আমাৰ ছবি সিমান এটা নহয় আৰু তথাপিও এনে চাওক আৰু মই কেনে ড্ৰয়িং কৰোঁ আপোনালোকে চাই নাথাকিব আৰু চাই কিনে আপোনালোকে চাই থাকক পুৰা লাষ্টক মই এতিয়া আপোনালোকক দেখি আছোঁ আৰু মই এতিয়া ধুনীয়াকৈ যাওঁ আৰু আপোনালোকক দেখাওঁ চাই থাকক ফাইনেলি মই ছবিখন ওলালোঁ পুৰা ধুনীয়াকৈ আৰু আপোনালোকে ছবিখন পুৰা চাওক আৰু মই প্ৰথম ছবি এখন আঁকিছিলোঁ আৰু মই এখন এই পাৰ্থ আৰ্ট ষ্টুডিঅ'ত হেৰি এটা চেনেল এটা আহিছিল সেইটো চেনেলত দিছিলোঁ এইটো এখন ছবি আপোনালোকে এখন ছবি চাওক পুৰা ধুনীয়া মানে লাগাইছে কমেণ্ট কৰি জনাব প্ৰথম আঁকিছোঁ ডৰেমন আৰু এইটো নবিতা আৰু ছেকেণ্ডখন আপোনালোকে চাব নামটো নাজানো আৰু ধুনীয়া হেৰি পুতলা ইমান চাব নাই না ধুনীয়াকৈ আঁকিছিলোঁ আৰু এনেকৈ কেনে লগা আছে আপোনালোকে কমেণ্ট কৰি কওক 3 নম্বৰতে আঁকিছোঁ মই এইখন কেনে আছে আপোনালোকে কওক কমেণ্ট কৰক জলদি আৰু পুৰা লাষ্টৰখনক আপোনালোকে ৰখি থাকিব পুৰা ধুনীয়াকৈ এইটো মানে সিমান এটা হেৰি কৰা নাই তথাপিও এনে আঁকিছিলোঁ আৰু এইটো হ'ল আমাৰ ধৃতিমান দা প্ৰেংক কল কৰে যি ধৃতিমান কলিতা দা কেনে হৈছে আপোনালোকে কওকচোন ধৃতিমান দা সেনা লগা হৈছে আৰু ধৃতিমান দা হৈ গ'ল তাৰপিছত আহি গ'ল আমাৰ টোকনি কমেণ্ট কৰক জলদি কোনে দেখা নিছে কমেণ্ট কৰি যাওক আপোনালোকে জনাওক আৰু তাৰপিছত আহি গ'ল বোলো নমস্কাৰ আঁকি দিছোঁ তাৰপিছত আঁকি দিছোঁ আমাৰ ৰাকেশ দা আঁকি দিলোঁ আমি ৰাকেশ দা কেনে লগা আছে আপোনালোকে কমেণ্ট কৰি জনাই দিয়ক চাই লওক তাৰপিছত আহি গৈছে টোকনি কিং কহলি ইণ্ডিয়া ট্ৰফি লাগিছে কেনে লগা আছে আপোনাক আৰু লাষ্টৰখন চাব পাৰিম আপোনালোকে কওক লাষ্টৰখন চাওক কেনে লগা আছে অলপমান আঁকিলোঁ আৰু আপোনালোকে কেনে লগা আছে আপোনালোকে কৈ দিয়ক কোনখন চবতকৈ কোন নম্বৰটো বেছি ভাল হৈছে আপোনালোকে পূৰা জনাই দিয়ক আৰু এই অলপ বাহিৰৰ পৰিৱেশ চাকে বাহিৰৰ আমাৰ পৰিৱেশ এইটোৱে পৰিৱেশ আমাৰ ইয়াত কাপোৰ চাপোৰ মেল দি থৈ দিছোঁ ইয়াত আৰু এইটো মন্দিৰ এই ফুল চাই লওক ফুল ধুনীয়াকৈ ফুলি আছে ফুল আৰু এইখিনি ইয়াত মই ৰুইছোঁ চাই লওক ইচ্ছাকৈ ফুলেই ফুল আৰু বেছি সেই কথা নাই ছবিখন দেখুৱাৰ কাৰণে আপোনালোকক এই ভিডিঅ'টো আছিল যদি ভাল লাগছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এখন তাৰমানে এনেকুৱা এটা মানে গিফ্ট এটা দিম কি গিফ্ট দিম আপোনালোকে নেক্সট ব্লগত আপোনালোকে দেখা পাব আৰু আজি ভিডিঅ'টো এইখিনি এটাই আছিল ভিডিঅ'টো যদি ভাল লাগছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই